2004 চনৰ 15 আগষ্টৰ দিনটো অসমৰ ইতিহাসতে এটা অত্যন্ত কলা দিন। সেইদিনাখন আলফাৰ দ্বাৰা নিয়োজিত কিছুমান ব্যক্তিয়ে ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত চৰকাৰীভাৱে অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ডত বোমা বিস্ফোৰণ ঘটাইছিলে। তাতে প্ৰায় 13টি শিশু 11জন শিশু আৰু দুগৰাকী মহিলাৰ মৃত্যু হৈছে। তাৰ মাজত মোৰ ভণ্টি ৰূপা আৰু অৰুণা মই হেৰুৱাইছিলোঁ আৰু স্পটত সেইদিনাখন মই নিজেও আছিলোঁ। এইটো এটা অত্যন্ত অভিশপ্ত দিন আছিলে আৰু সেই দিন যাতে ঘূৰি নাহক আৰু এই ঘটনাটোৱে অসমৰ ইতিহাসত এটা যোগাত্মক শান্তি বা পৰিৱেশ সৃষ্টি কৰিছে আৰু সেইটো কাৰণে ভাল লাগে। আজি 15 আগষ্টৰ দিনটো ধৰি লওক, আজি আলফা কোনো ধৰণৰ বন্ধ দিয়া নাই বা প্ৰথম পাইছোঁ হয়তো আমাৰ জীৱনত হয়তো আমি যেতিয়াবা জানিছোঁ, আমি জানো যে স্বাধীনতা দিৱস গণৰাজ্য দিৱসত আলফাৰ দ্বাৰা বন্ধ ঘোষণা কৰে। এইবাৰ এইটো অত্যন্ত যোগাত্মক বুলি আমি ভাবিছোঁ, যোগাত্মক দিশ বুলি ভাবিছোঁ অসমৰ বাবে। আৰু আজিও এই দিনটো 15 আগষ্টৰ দিনটো আহিলে আমাৰ বুকুখন আজিও বোকা হৈ পৰে। আজিও বহুত স্মৃতিয়ে আমাক বহুত দুখ দিয়ে যে কেনেকুৱা ধৰণৰ এক সাংঘাতিক ধৰণৰ এক বেয়া পৰিৱেশ আছিলে অসমৰ। কিন্তু আজি এইটো কথা ভাবি ভাল লাগে যে এই ঘটনাটোৱে অসমৰ যি সন্ত্ৰাসবাদী যি শক্তি আছিল, এই শক্তিক ধৰি লওক প্ৰায় দুৰ্বল কৰিবলৈ সক্ষম হ'ল আৰু তেওঁলোকৰ যি প্ৰাণ আহুতি দিলে এই ঘটনাটোত তেওঁলোকৰ যি বলিদান আছিলে, এই বলিদান অথলে নাই যোৱা, এনেকুৱা ধৰণৰ এটা অনুভৱ হয়।